নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনোৱাৰ লগতে নমন বন্দন তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বিধায়ক মহোদয়ৰ কেইটামান কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমটো কাৰ্যসূচী হিচাপে আমি চেপাখোৱা পৌৰসভাই 11,97,000 ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ভীমবৰদেৰী পথটো শদিয়াৰ মাননীয় বিধায়ক মহোদয়ে চেপাখোৱা পৌৰসভা, মাননীয় পৌৰপতি, উপ-পৌৰপতি আৰু বহুতো দলীয় শ্ৰেষ্ঠ কাৰ্যকৰ্তা উপস্থিতিত আধাৰশিলা স্থাপন কৰে। নিৰ্মাণ কৰিবলগীয়া পথটোৰ দৈৰ্ঘ্য হ'ল 210.00 মিটাৰ আৰু প্ৰস্থ 3.5 মিটাৰ। উক্ত ৰাস্তাটো নিৰ্মাণ হোৱাৰ পিছত ইয়াৰ আশে-পাশে বসবাস কৰা প্ৰায় 10,000ৰো অধিক মানুহে লাভান্বিত হ'ব বুলি অনুমান কৰিব পাৰি। ইয়াৰ ঠিক পিছতে আজিৰ দিনটোৰ দ্বিতীয়টো কাৰ্যসূচী হিচাপে আমি আগবাঢ়োঁ আৰু দ্বিতীয়টো কাৰ্যসূচী হিচাপে চেপাখোৱা পৌৰসভাই 10,56,400 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া চেপাখোৱা পৌৰসভাৰ অন্তৰ্গত চেপাখোৱা উদয়নগৰ ফিচাৰী অফিচৰ ওচৰৰ পথটো শদিয়া সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে চেপাখোৱা পৌৰসভাৰ মাননীয় পৌৰপতি, উপ-পৌৰপতি আৰু বহুতো জ্যেষ্ঠ দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে। উক্ত নিৰ্মাণ কৰিবলগীয়া পথটোৰ মুঠ দৈৰ্ঘ্য হ'ল 185.00 মিটাৰ আৰু প্ৰস্থটো হ'ল 3.5 মিটাৰ। ইয়াৰ ঠিক পিছতে উদয়নগৰ মহিলা সমিতি আৰু যুৱ সংঘই নিৰ্মাণ কৰি থকা ঘৰটো বিধায়ক মহোদয়ে পৰিদৰ্শন কৰে। এয়া আমি আজিৰ দিনটোৰ তৃতীয়টো কাৰ্যসূচীৰ ফালে আমি আগবাঢ়িছোঁ আৰু আজিৰ দিনটোৰ তৃতীয়টো কাৰ্যসূচী হ'ল চেপাখোৱা পৌৰসভাই 11,74,370 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কবস্থানপট্টিৰ পথটো 81 নং শদিয়া সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি আৰু বহুতো দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে। উক্ত নিৰ্মাণ কৰিবলগীয়া পথটোৰ মুঠ দৈৰ্ঘ্য হ'ল 208 কিলোমিটাৰ। এই নিৰ্মাণ কৰিবলৈ লোৱা পথটো নিৰ্মাণ হৈ উঠিলে ইয়াৰ আশে-পাশে বসবাস কৰা প্ৰায় 11,000ৰো অধিক লোকে লাভান্বিত হ'ব বুলি অনুমান কৰিব পাৰি। ইয়াৰ ঠিক পিছতে আমি আজিৰ দিনটোৰ চতুৰ্থ কাৰ্যসূচীৰ ফালে আমি আগবাঢ়িছোঁ আৰু আজিৰ দিনটোৰ চতুৰ্থটো কাৰ্যসূচী হ'ল শদিয়া সমষ্টিৰ অন্তৰ্গত চেপাখোৱা ৰুক্মিণী উদ্যানত চেপাখোৱা পৌৰসভাই 9 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা শৌচাগাৰৰ শুভ উদ্বোধন অনুষ্ঠান। যিহেতু এই অনুষ্ঠানটোত মাননীয় বিধায়ক মহোদয়ে বিশেষ কাম থকাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে, সেয়েহে অসম চৰকাৰৰ প্ৰণাম আয়োগৰ অধ্যক্ষা যুগবালা বাইদেৱে উক্ত ৰাজহুৱা শৌচাগাৰটো শুভ উদ্বোধন কৰে। আপোনালোক সকলোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।